ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু এতিয়া আমি গৈ আছো কি কৰিবলে গছ পুলি ৰোপণ কৰিবলৈ আজি 5 জুন আৰু আমি এতিয়া গৈ আছো মানে ঘৰৰ পৰা আহিলো এতিয়া ঘৰৰ পৰা আহি এই কি কয় হলে এটো কৈ দিয়া আকৌ ক'ত আহিছো আমি আজি ৰঙাগড়ালে আহিছো পুলি ৰুবলৈ আহিছো এতিয়া অকমান গাড়ীখন চলাইছো বৰ ভালদৰে নাজানো হলো আৰু অকমানকে চলাইছো চেষ্টা কৰি আছো আহিছো ভিডিওটো চাই থাকক এইখিনিত অলপ মানে গাঁৱৰ ৰাস্তা বহুত গৰু দিগদাৰো কৰে অলপ বৰ ঝেমেলা আমাৰ পিছফালে পুলি আছে আমি আচলতে 5 জুন বুলিয়ে আচলতে গছ পুলি ৰুব নালাগে আৰু অলপ দিগদাৰ হয় তো এয়া আমি এতিয়া আকৌ গৈ আছো নামঘৰ এয়া আমি এতিয়া প্ৰথমে নামঘৰত লগাম তাৰ পৰা বাগানলৈ যাম গছ পুলি আমি ইটো মাহত লগাইছিলো ন পুজো তাৰ পৰা সাইডত ৰখাম ইফালে তো এয়া আমি ৰখিলো মই কথাখিনি কৈ লওঁ মানে ইটো মাহত আমি লগাইছিলো মাহত আমি গছ পুলি লগাইছিলো আকৌ 5 জুন বুলি আমি লগাবলৈ অহা নাই বাৰু আকৌ কাইলৈ লগাব লাগিব বহুত গছ পুলি থৈ আহিছো ঘৰত আজি মানে জাষ্ট নিয়মটো কৰিম আৰু আমি সেই আৰু আপোনালোকে চাই থাকিব বাকি ঘৰৰ পৰা আহোঁতে ভিডিওটো কৰিব পৰা নহ'ল মানে বহুতখিনি কি হ'ল লৰালৰি হ'ল আৰু তো এয়াই আমি আহিছো আৰু বাই বাই আপোনালোকে চাই থাকিব পিছৰখিনি ৰাস্তাটো বিৰাট মানে এইটো হয় সৰু আৰু আছে না একেবাৰে সৰু ৰাস্তাটো এনেকা ভি আছে কৈ আছো এটা মই চলোৱা নাই কাৰণ কি হয় মই ইয়াক মানে মই ভাল ৰাস্তা কেইটা দি দিওঁ মই বেয়া ৰাস্তা কেইটা চলাও ই নোৱাৰে নহয় আকৌ লৰাই ভয় খাই ই এটা এনে বহি আছে গাইস মই আম লৈ আছো গাইস আমাৰ ককা আৰু ইয়াৰ হৈছে আমাৰ আইতা ভালকে দেখুৱাই দিছো নামঘৰ ৰঙাগড়া মানে দেউতাহঁতৰ য'ত পুৰণা ঘৰ ককা ইয়াৰ আইতা আৰু এয়া মই বুলি ৰুইছে এয়া হৈছে আমাৰ হেৰি যোগালী ন মিস্ত্ৰী বিছা আছে ইয়াৰ দেখিলোৱে বিছা ক'ত বিছা আছে এইটো হ'ব দিয়া এই হেৰিখনে কৰাচোন কটাৰী আনিছিলা নেকি বাবুদা দাখন কি কৰিলা দাখনেদি হেৰি কৰি দিয়া বিছা আছে আমাৰ ভণ্টি এবাৰ চাই দিয়া স্মাইল দিয়া বহুত ৰ'দ দিছে ইয়াত কোনো মানুহ নাই অকল আমি তিনিটাই আছোঁ ইয়াত ভাবিছোঁ মানে অলপ নামঘৰত লগালে ভাল হ'ব ইয়াত ভাবিছোঁ বকুল লগাম ন বকুল পুলি আৰু দেৱদাৰু পুলি সেয়া ৰুবলৈ আহিছোঁ আৰু এইখন হৈছে আমাৰ মানে দেউতা জন্ম হোৱা আৰু গাঁও দেউতাহঁতৰ গাঁওখন ৰঙাগড়া তো মই লগাই লওঁ তাৰ পৰা আপোনালোকক ভালকৈ গোটেইখিনি দেখুৱাম বাই বাই আৰু ইয়াৰ পিছত আমি যাম বাগানত কিছুমান পুলি লগাবলৈ আছে লগাই আছোঁ বাৰু পুলি কিছুমান 2-3 মাহ হ'ল ন আমাৰ লগাই থকা তো সেইকাৰণে আজি চাওঁ আৰু মানে আজি ভাবিছোঁ বাগানত ইমানকৈ নলগাওঁ মানে নামঘৰে অলপ লগাওঁ গাঁৱৰ মাহঁতৰ গাঁওখনো আছে সেইখিনি লগাই লওঁ আৰু বাকী আপোনালোকে চাই থাকিব ভিডিঅ'টো বাই বাই এফালে সেয়া তাই ৰুই আছে তাৰপৰা মই ৰুম মানে এটাহে গাঁত খান্দিলে এতিয়া গোবৰ বিচাৰিবলৈ গ'ল সি মানুহটো নাইকিয়া হৈ থাকিলে এয়াহে আৰু আমাৰ মানুহ জানো নাই অকল আমি ইয়াত 3টা পাইছা ৰ'বা অকণমান থৈ দিয়া গোবৰ দিব লাগিব নহয় থৈছোঁ মই অকণমান গাঁতটো খান্দি লওঁ পিছত ভিডিঅ' গাঁত খান্দিব নালাগে তুমি ভৰি আহিব মই ভালকৈ চাই লওঁ পিছত ভিডিঅ'টো ভালকৈ দেখুৱাম এতিয়া মানে অকণমান জল্দিকৈ হেৰি কৰি লওঁ বহুত ৰ'দো দিছে একদম গোটেই কি বুলি কয় শিলগুটি আছে পানী দিওঁ তই ঘাপ মাৰিবি আজি দেখিছোঁ মই অলপ হেঁচি দে পুলটো টিপি দে পানী অকণ দিয়া এডোখৰ মাজত হেঁচিবলৈ কৈছোঁ হেঁচি দিছোঁ ৰ'বা মাটিখিনি আনিব লাগিব পানী দে হ'ব নেকি ন পানীটো হ'ল
ইয়ে ৰাম এতিয়া আমি নেক্সট নামঘৰলৈ আহি আছোঁ এতিয়া আমি এজোপা কি গছ একেবাৰে চাহত হ'ব জানো অঁ চাহতে দিব লাগিব আকৌ পুলিটো ধৰাচোন মই যাম ব'লা পানী লৈ আহিমগৈ এয়া এওঁ ৰুইছে নামঘৰ টেবেলটো মাৰি চাওঁ সেইটো পানী নাই সৰু কথা এয়াহে নামঘৰ টেবুল এটা ভাল অঁ পানী দিব লাগিব দিয়া পানী দিয়া মাৰি থাকোঁ ভালকৈ দিয়া পানীবোৰ পেলাইছে এইবাৰ যিটো ৰ'দ দিছে নহয় এক বাল্টি হ'লে হৈ যাব নেকি ন বেছিকৈ ফুলটিকৈ নিদিবা আকৌ নিব নোৱাৰিলে দি ভাবিব হৈ যাব এইটো ৰ'দ দিছে বাপৰে আৰু বাল্টিং আছে বোলে এটালৈকে নিম এয়া পানী লৈ গৈ আছোঁ পানী গুটগুটীয়া ৰাস্তা এটাই গৈ আছোঁ আমি পানী দিয়া হ'ব নেকি নে পানী দিব লাগিব